হাই গাইজ, কি খবৰ সকলোৰে? মোৰতো ভালে, আপোনালোকৰো ক'বচোন কেনেকুৱা। এয়া চাওক, মই কল্ড ফিংগাৰ ভাজি কেনে খাম। এয়া চাওক, কেৰাহী উঠাই দিলোঁ, এতিয়া ভাজিম। ইয়াতে দি দিলোঁ তেলত, এতিয়া ভাজি হ'লে খাম। এতিয়া ভাজি আছোঁ ধুনীয়াকৈ। এতিয়া গোটেইখিনি ভাজা হৈ গ'ল মোৰ, দেখাই আছোঁ আপোনালোকক। চাওক, গোটেইখিনি ভাজা হৈ গ'ল। এতিয়া মই আপোনালোকক খায়ো দেখাইছোঁ। বিৰাট ভাল লাগে, সৰু ল'ৰা ছোৱালীবিলাকেও খাই বহুতে ভাল পায়। এতিয়া মই ভাত বনাম, দুপৰীয়া হৈছে যিহেতু। এয়া মাছ ভাজি কৰিম। এয়া মাছ ভাজিব লৈছোঁ। ধুনীয়াকৈ লাৰি দিছোঁ এবাৰ, নহ'লে তলত লাগি গ'লে বেয়া লাগিব ন খাবলৈ। এয়া মাছ ভাজি হ'লে এয়া মাছ ভাজি হ'লে এই মটৰ আৰু বিলাহীৰে মই মাছ বনাম। এয়া চাওক, ইয়াতে মাছ ভাজি থৈ দিলোঁ আৰু অলপ আছে ভাজিবলৈ। এইখিনি হ'লে হ'ল আৰু। এতিয়া ধুনীয়াকৈ মই আঞ্জাখন বনাই দিলোঁ। আপোনালোকক নেদেখালোঁ কাৰণ আপোনালোকেতো জানেই ন। এয়া চাওক, এতিয়া ৰ'দত বহি আছোঁ কমলা টেঙা খাই। খুব ভাল লাগে ৰ'দত বহি কমলা টেঙা খাবলৈ, বহুত ধুনীয়া লাগে। চাব দেই, আমাৰ মেকুৰীকেইজন কিমান খেলি আছে চাওকচোন। বাই গাইজ, লাভ ইউ।